Hello students, welcome to Aspire Academy. আমি ক্লাস 10 ৰ যি ৰিভিজন কোৰ্স ষ্টাৰ্ট কৰি আছিলোঁ তাত আমি অলৰেডি তোমালোকৰ কেমিষ্ট্ৰি বা ফিজিক্সৰ পোৰ্শনটো কভাৰ হৈ আছে। তাৰ লগতে আমি বায়োলজি পোৰ্শনটো অলৰেডি আমি এটা চেপ্টাৰ কমপ্লিট কৰিছোঁ, সেইটো হৈছিল আমাৰ স্নায়ুতন্ত্ৰৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ। না এতিয়া আমি এইটো চেপ্টাৰ কিহৰ বিষয়ে পঢ়িব লাগিব, আমাৰ চেপ্টাৰ 6 যিটো একচুৱেলি তোমালোকৰ প্ৰথম চেপ্টাৰ হয় আৰু অলৰেডি আমি সেইটো চেপ্টাৰৰ ওপৰতো ডিছকাশ্যন কৰিছোঁ। তো অলপ ডিছকাশ্যনটো সামাৰি হিচাপে যদি ল'ব যাওঁ, আমি ফাৰ্ষ্টে কি ষ্টাৰ্ট কৰিছিলোঁ, আমি জীৱন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িব আৰম্ভ কৰিছিলোঁ। জীৱন প্ৰক্ৰিয়া অৰ্থাৎ আমি কাৰ কথা কৈছোঁ, লাইফ প্ৰচেছৰ কথা কৈছোঁ। এতিয়া লাইফ প্ৰচেছ বুলি ক'লে সাধাৰণতে আমি কি কওঁ, এটা বেছিক আমাৰ এটা কনফিউজন এটা আহিব যে এটা জীৱ আছে আৰু এটা নিৰ্জীৱ পদাৰ্থ আছে। তো জীৱ আৰু নিৰ্জীৱ পদাৰ্থ দুইটাকে পৃথক কৰিব পৰা বৈশিষ্ট্যখিনি কি? তো পৃথক কৰিব পৰা বৈশিষ্ট্যত আমি কি কওঁ যে জীৱ এটাৰ দেহ কোষেৰে গঠিত, গতিকে যিহেতু কোষেৰে গঠিত গতিকে কোষৰ বৃদ্ধি বিকাশ হয়, কোষৰ বিভাজন হয়, গতিকে তাৰ ফলত কি হয়, এটা নতুন কোষৰো সৃষ্টি হ'ব পাৰে আৰু সেই কোষে বেলেগ বেলেগ কোষৰ লগত কি কৰিব পাৰে, সংমিশ্ৰণ ঘটাই পেলাই কলাৰ সৃষ্টি কৰিব পাৰে। আকৌ তেনেকুৱা বহুত কলা লগ লাগি পেলাই এটা অংগৰ পৰা অংগতন্ত্ৰ আৰু লাহে লাহে আমাৰ এটা সম্পূৰ্ণ এটা জীৱৰ সৃষ্টি হ'ব পাৰে। গতিকে জীৱৰ ক্ষেত্ৰত য'ত জীৱিত বুলি আমি যাক কৈছোঁ তাক বৈশিষ্ট্যপূৰ্ণ কিছুমান কি আছে, চৰিত্ৰ আছে। সেইখিনিৰ কাৰণে জীৱ এটাক আমি এটা নিৰ্জীৱ পদাৰ্থৰ পৰা পৃথক কৰোঁ। ঠিক সেই প্ৰক্ৰিয়াটোতে আমি যদি চাওঁ, এটা জীৱক জীৱিত কৰি ৰাখিবৰ বাবে তাৰ দেহত কিছুমান প্ৰক্ৰিয়া চলি থাকিব লাগিব। সেই প্ৰক্ৰিয়াখিনিকে আমি কৈছোঁ জীৱন প্ৰক্ৰিয়া বুলি। এতিয়া জীৱন প্ৰক্ৰিয়া বুলি ক'বলৈ যাওঁতে আমি চাব লাগিব আমি কোনবিলাক জীৱৰ কথা কৈ আছোঁ। আমি কোনবিলাক জীৱৰ কথা কৈ আছোঁ বুলি হ'লে প্ৰথমতে আমাৰ আহিব এটা জীৱকুল, অৰ্থাৎ আমি য'ত এনিমেলবিলাকৰ কথা কৈ আছোঁ, ৰাইট, জীৱ জন্তুবিলাকৰ কথা কৈ আছোঁ। আৰু এটা জেগাত আহিব আমাৰ উদ্ভিদ, কাৰণ উদ্ভিদো জীৱতেই পৰে, হয়নে? তো উদ্ভিদৰ বিষয়েও আমি পঢ়িব লাগিব। গতিকে জীৱন প্ৰক্ৰিয়াৰ এই চেপ্টাৰটোত আচলতে আমাক কি বুজাব বিচাৰিছে যে উদ্ভিদৰ দেহত হৈ থকা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাক যাৰ বাবে উদ্ভিদটো জীৱিত ৰূপত থাকে, ঠিক তেনেকৈ জীৱ জন্তুবিলাকৰ দেহত হৈ থকা বিভিন্ন জীৱন প্ৰক্ৰিয়াবিলাক যাৰ ফলত জীৱটো কি হৈ থাকে, জীৱিত হিচাপত থাকে বুলি আমি ক'ব পাৰোঁ। গতিকে এই সামগ্ৰিক কথাখিনিক আমি আচলতে কি বুলি কওঁ, জীৱন প্ৰক্ৰিয়া বুলি কওঁ, বা আমি ইংৰাজীত লাইফ প্ৰচেছ বুলি কয়, ঠিক আছে? তো আমি প্ৰথমতে আহিব লাগিব যে জীৱ এটাক জীয়াই থাকিবৰ বাবে কেনেকুৱা কেনেকুৱা বস্তু প্ৰয়োজন আৰু সেইখিনি বস্তুৰ লগত সি কেনেকৈ নিজকে কেনেকৈ সি সাঙুৰি ৰাখে সকলো বস্তুৰ লগত, আৰু কোনটো জীৱন প্ৰক্ৰিয়াৰ যদি কিবা কাৰণে ব্যাঘত হয়, লেটছে কিবা এটা তাতে প্ৰব্লেম হ'ল, অ'কে, দেন সামগ্ৰিক জীৱটোৰ শৰীৰতে কি হ'ব, তাৰ এটা প্ৰভাৱ পৰিব। প্ৰভাৱ পৰাৰ ফলত জীৱটোৰ জীৱিত বা নিৰ্জীৱ অৱস্থাটো কি হ'ব, সি জীৱিত হৈও থাকিব পাৰে বা সি তাৰপিছত তাৰ মৃত্যু হ'ব পাৰে। গতিকে সেই পৰিস্থিতিসমূহৰ মাজত এটা কি থাকে, সদায় এটা বেলেঞ্চ মেইনটেইন কৰি থাকিবলগীয়া হয়, অৰ্থাৎ এটা সমন্বয় এটা মেইনটেইন কৰি থাকিব লগা হয়। সেই বিষয়বিলাক আমি সামগ্ৰিকভাৱে এই চেপ্টাৰটোত আলোচনা কৰিব লাগিব। তো এতিয়া অলৰেডি তোমালোকৰ স্কুলত এই চেপ্টাৰটোৰ বিষয়ে ডিছকাশ্যন কৰিছে, প্ৰশ্ন উত্তৰ কৰিছে, কিন্তু আমি যিহেতু আমি ইয়াতে ৰিভিজন কৰি আছোঁ, আমাৰ মূল উদ্দেশ্যটো হৈছে আমি কিছুমান MCQ বেছ কুৱেশ্যন কৰা, তাৰ লগতে আমি ইম্পৰ্টেণ্ট যিখিনি তোমালোকৰ বুকছত যিমানবিলাক ইম্পৰ্টেণ্ট পইণ্ট আছে সেই পইণ্টবিলাক আমি আণ্ডাৰলাইন কৰিব লাগিব। সেইকাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰোঁ, যেতিয়া তোমালোকে এই ভিডিঅ'টো চাই আছা, মই ইয়াতে ডিজিটেলভাৱেতো এই বুকখন ইয়াতে অ'পেন কৰিছোঁ, কিন্তু তোমালোকক মই ৰিকুৱেষ্ট কৰোঁ যাতে তোমালোকে কিতাপখন মেলি লোৱা, আৰু মেলি লৈ মই যিখিনি বস্তু এবাৰ দেখাই দিম সেইখিনি বস্তু এক্সামৰ পাৰ্পজত বহুত ইম্পৰ্টেণ্ট। সেইখিনি সেই লাইনখিনি তোমালোকে ভালকৈ মন কৰিব লাগিব। দেন সেইখিনি বস্তু আমি কি কৰিম, ৰিভাইজ কৰিবা। তো ৰিভাইজ কৰিলে তাৰ পৰাই হয়তো তোমালোকৰ সেই MCQ বেছ কুৱেশ্যন যিটো এতিয়া নতুনকৈ যিটো তোমালোকৰ পেটাৰ্ণটো চেঞ্জ কৰিছে, তাত সেইবিলাকৰ বিৰাট ইম্পৰ্টেণ্ট আহিব। কাৰণ প্ৰশ্ন কাকত যেতিয়া কাটিব তেতিয়া বেলেগৰ পৰা বাক্য এটা উঠাই দিয়াতকৈ তোমালোকৰ কিতাপৰ পৰা একজেক্ট শব্দটো বা বাক্যটো উঠাই দিব, আৰু আমি তেনেকুৱা প্ৰশ্ন বহুত পিছত প্ৰেক্টিচ কৰিম, তেতিয়াতো তোমালোকৰ সেইটো কনফিউজন দূৰ হ'বই। তাৰ লগতে ইণ্টাৰেষ্টিং কথাটো হ'ল কি, ইয়াত তোমালোকে সেই ইম্পৰ্টেণ্ট লাইনবিলাক যেতিয়া আণ্ডাৰলাইন কৰি ৰাখিবা, হাইলাইট কৰি ৰাখিবা, দেন তোমালোকৰ পঢ়াত ইজি হ'ব আৰু সকলোবিলাক বস্তু সোনকালে ৰিভিজন হ'ব। অ'কে, চ' এই প্ৰথম চেপ্টাৰটো বুলি ক'বলৈ যাওঁতে ইয়াত মই অলৰেডি ইণ্ট্ৰডাকশ্যন দিছোঁ চেপ্টাৰটোৰ বিষয়ে। নাও প্ৰথম কথাটো হ'ল কি, জীৱন প্ৰক্ৰিয়াবিলাক কি কি। এতিয়া জীৱ আৰু নিৰ্জীৱ সেই দুটাৰ মাজত আমি পাৰ্থক্য অলৰেডি এষ্টাব্লিছ কৰিছোঁ, আমি জানো যে কি হয়। এতিয়া কথা এটা আহিলে জীৱ, এতিয়া উদ্ভিদ বা প্ৰাণী, সিহঁতৰ দেহত বিভিন্ন প্ৰক্ৰিয়াবিলাক হৈ থাকিবৰ বাবে
আচলতে কি হয় আমাৰ শৰীৰত প্ৰথম কথাটো আহিব যে জীৱন প্ৰক্ৰিয়াবিলাকত কি সোমাব। প্ৰথম কথা, জীৱ এটা জীয়াই থাকিবৰ বাবে তাক কিহৰ প্ৰয়োজন? শক্তিৰ প্ৰয়োজন। ঠিক তেনেদৰে শক্তিৰ প্ৰয়োজনটো হ'বলৈ হ'লে সি শক্তিটো ক'ৰ পৰা আহৰণ কৰিব? সি শক্তি আহৰণ কৰিব খাদ্যৰ পৰা। অ'কে, তো ফুড, খাদ্য সি ক'ৰ পৰা পাব? খাদ্য পাবৰ কাৰণে সি আকৌ বাহিৰলৈ চাবলগীয়া হৈছে। কাৰ প্ৰতি চাবলগীয়া হৈছে? উদ্ভিদৰ বাবে চাবলগীয়া হৈছে। এতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব। তাৰ অৰ্থটো কি? আমি প্ৰথমে এতিয়া কি চাব লাগিব? উদ্ভিদৰ ক্ষেত্ৰত প্ৰথম জীৱন প্ৰক্ৰিয়াটো কি? উদ্ভিদৰ ক্ষেত্ৰত জীৱন প্ৰক্ৰিয়া বুলি যদি চাবলৈ যাওঁ, আমাৰ পৰিৱেশ তন্ত্ৰত খাদ্য প্ৰস্তুত কৰা জীৱবিধ হৈছে উদ্ভিদ। উদ্ভিদেই হৈছে একমাত্ৰ জীৱ যি খাদ্য প্ৰস্তুত কৰিব পাৰে, আৰু সেয়েহে উদ্ভিদৰ অবিহনে বেলেগ জীৱ জীয়াই থকাটো অসম্ভৱ। হয়তো কিছু অনুজীৱ কিছুমান জীয়াই থাকিব পাৰে। পৃথিৱীৰ যেতিয়া সৃষ্টি হৈছিলে তেতিয়া কিছুমান অনুজীৱ আছিলে, উদ্ভিদ প্ৰথমে নাছিলে। তো সেই অনুজীৱবিলাকতো আছে, কিন্তু সেই অনুজীৱবিলাকক আমিতো বৰ্তমানত যিমানবিলাক হায়াৰ এনিমেল আছে তাৰ লগতো আমি কম্পেয়াৰ নকৰোঁ। গতিকে আমি কি ক'ম যে পিছৰ পৰৱৰ্তী অৱস্থাত যেতিয়া অলপ উন্নত জীৱৰ আৱিৰ্ভাৱ হ'ল, সেই সময়ত উদ্ভিদৰ উপস্থিতি অতি প্ৰয়োজনীয় আছিলে। উইদাউট উদ্ভিদ আমি সেইটো বস্তু কল্পনাও কৰিব নোৱাৰোঁ যে উদ্ভিদৰ অবিহনে জীৱ জীয়াই থাকিব নাই। সেইকাৰণে তোমালোকে জানিবা যে মৰুভূমি অঞ্চল যিবিলাক থাকে, শীতল মৰুভূমি হওক বা উষ্ণত মৰুভূমিয়ে হওক, তাত কি হয়, যিহেতু উদ্ভিদৰ সংখ্যাটো তাতে কমি যায়, তাৰ ফলত দেখিবা যে তাত জীৱ জন্তুৰ সংখ্যাটো কমি যায়। কাৰণ কিয়? খাদ্য কোনে প্ৰস্তুত কৰিব? আমিতো ডাইৰেক্টলি তেওঁলোকৰ ওপৰত প্ৰত্যক্ষভাৱে আমি নিৰ্ভৰশীল উদ্ভিদৰ ওপৰত। গতিকে আমি কওঁ যে উদ্ভিদৰ ক্ষেত্ৰত আমি কওঁ যে সেই উদ্ভিদখিনিৰ বাবে মানে জীৱখিনিৰ বাবে উদ্ভিদৰ উপস্থিতি অতি প্ৰয়োজনীয়। এতিয়া তাৰ অন্তৰ্নিহিত বহুত কাৰণ আছে। প্ৰথম কথাটো কি হয়, আমি জানো যে উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদে প্ৰথমে খাদ্য প্ৰস্তুত কৰে। এতিয়া উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে? উদ্ভিদে প্ৰথমে নিজৰ বৃদ্ধি বিকাশৰ বাবে সি চিন্তা কৰিব। প্ৰথম কামটো হৈছে সকলো জীৱৰ সি নিজৰ বৃদ্ধি বিকাশৰ কথা চিন্তা কৰিব, নিজৰ ৰিপ্ৰডাকশ্যন অৰ্থাৎ প্ৰজননৰ কথা চিন্তা কৰিব। তাৰপিছত আহিব তাৰ নেক্সট কথা। গতিকে উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদৰ প্ৰথম প্ৰয়োজনীয়তাটো হৈছে তাৰ বৃদ্ধি বিকাশ নিজৰ হওক, তাৰ নিজৰ ডালপাত বাহক, শক্তি বাহক। দেন সি এটা সময়ত গৈ তাৰ ক্ষমতা অনুযায়ী সি খাদ্য প্ৰস্তুত কৰিব। এতিয়া খাদ্য যেতিয়া সি প্ৰস্তুত কৰিব, সেই প্ৰক্ৰিয়াত প্ৰথমে সি নিজৰ বৃদ্ধি বিকাশ কৰিব, আৰু যিখিনি খাদ্য সি সংশ্লেষণ কৰিব অৰ্থাৎ জমা ৰাখিব বিচাৰিব, সেইখিনি খাদ্য আমাৰ বা বেলেগ জীৱৰ খাদ্য হিচাপে কি হ'ব? জমা হ'ব। গতিকে বেলেগ জীৱৰ খাদ্য হিচাপে ইউজ হ'ব। অ'কে, এতিয়া কথাটো হৈছে কি, আমি সকলো ধৰণৰ উদ্ভিদ খাদ্য হিচাপে গ্ৰহণো কৰিব নোৱাৰোঁ। কিছুমান বিষাক্ত থাকে, কিছুমান অংশ আমি খাব নোৱাৰোঁ, কিছুমান পাৰ্টিকুলাৰ পৰ্চনহে আমি খাব পাৰোঁ। ফৰ এক্সাম্পল শাকজাতীয় উদ্ভিদৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সিহঁতৰ শাকৰ পাত, ডাল ঠাল চব খাব পাৰোঁ। কিন্তু সেইবুলি আমি আম গছ এজোপাৰ যদি উদাহৰণ লওঁ, আম গছজোপাৰ ক্ষেত্ৰত আমি আম গছৰ ডালপাতবিলাক খাব নোৱাৰোঁ। আমি কোনটো খাব পাৰোঁ? আমৰ কেৱল ফলটো খাব পাৰোঁ। গতিকে আমি এইটো বুজিলোঁ যে গছ বিশেষে, উদ্ভিদ বিশেষে সিহঁতৰ শক্তি আহৰণৰ প্ৰক্ৰিয়াটো বেলেগ, আৰু সেই শক্তি আহৰণ কৰাৰ পিছত সিহঁতৰ যিখিনি সঞ্চিত খাদ্য সেইখিনি সি কেনেকৈ ইউটিলাইজ কৰিছে, কেনেকৈ তাক ব্যৱহাৰ কৰিছে, সেইটোৰ ওপৰত ভিত্তি কৰি বেলেগ জীৱসমূহে পিছত সেই খাদ্যসমূহ গ্ৰহণ কৰিব। গতিকে আমি সেইকাৰণে সেই বস্তুটোক কৈছোঁ যে যি প্ৰক্ৰিয়াৰ দ্বাৰা আমি নিজৰ পৰিপুষ্টি, এটা শব্দ আছে যাৰ অৰ্থটো হ'ল আমাৰ বৃদ্ধি বিকাশৰ বাবে লাগতিয়াল যিখিনি সামগ্ৰী সেইখিনি আহৰণ কৰা প্ৰক্ৰিয়াটোক পৰিপুষ্টি বুলি কোৱা হয়, বা আমি ইংলিছত তাক কওঁ নিউট্ৰিশ্যন। তো আজিৰ দিনততো নিউট্ৰিশ্যন বুলি জেনেৰেলি শব্দটো বেছিয়ে পপুলাৰ হৈছে। তো গতিকে ইয়াৰ অৰ্থটো কি যে আমাৰ বৃদ্ধি বিকাশৰ বাবে যেনেকুৱা ধৰণৰ উপাদানবিলাকৰ প্ৰয়োজন সেইবিলাক আমাক কোনোবাই আমাক ছাপ্লাই দিয়ক, সেই ছাপ্লাই দিয়াৰ প্ৰক্ৰিয়াটো হৈছে পৰিপুষ্টি। এতিয়া পৰিপুষ্টিৰ কথা পঢ়িব যাওঁতে ফাৰ্ষ্ট অফ অল তোমালোকে এই চেণ্টেন্সটো এটা আণ্ডাৰলাইন কৰি থ'ব পাৰিবা যে পৰিপুষ্টি কাক কয়। চ' পৰিপুষ্টিৰ বিষয়ে ডেফিনেশ্যন জেনেৰেলি সোধে, আৰু পৰিপুষ্টিৰ বিষয় যেতিয়া সুধিব বা ক'ব যে পৰিপুষ্টিৰ বিষয়ে বহলাই লিখা 2 নম্বৰ দিছে, তেতিয়া তোমালোকে এইখিনি কথাই নিজৰ ভাষাত বৰ্ণনা কৰি লিখিব লাগিব। ঠিক আছে? তো পৰিপুষ্টিৰ যিটো ডেফিনেশ্যন হয় তোমালোকে এইখিনি জেগাৰ পৰা সেইটো বস্তু লিখিবা। এতিয়া কথাটো আহিলে উদ্ভিদৰ ক্ষেত্ৰত যেতিয়া সি খাদ্য সামগ্ৰী প্ৰস্তুত কৰে বুলি আমি কৈছোঁ, তো তাৰ অৰ্থটো কি যে উদ্ভিদে খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব যাওঁতে সি কেনেকৈ পাৰিলে কৰিব? কেনেকৈ পাৰিলে? সি কেৱল পাৰিলে ফটোচিনথেচিছ, অৰ্থাৎ যাক আমি কৈছোঁ সালোক সংশ্লেষণ, অৰ্থাৎ সূৰ্যৰ ৰশ্মিক গছৰ পাতে তাত থকা ক্ল'ৰফিলৰ উপস্থিতিত খাদ্য বস্তুটো কি কৰে? সি প্ৰস্তুত কৰে। তাৰ বাবে তাক কিহৰ প্ৰয়োজন হয়? কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন হয়, যিটো উদ্ভিদে বায়ুমণ্ডলৰ পৰা আহৰণ কৰে। আৰু সেই খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত আটাইতকৈ ডাঙৰ এটা পৰিঘটনা কি হয় যে অক্সিজেন গেছ বাহিৰ হয়। অক্সিজেন গেছটো উদ্ভিদৰ বাবে সেইখিনি সময়ত কি হয়? এটা অলাগতিয়াল পদাৰ্থ হিচাপে কাম কৰে। মানে
সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰি থাকোঁতে অক্সিজেন গেছ উৎপন্ন হ'ব যিটো অলাগতিয়াল সেই অলাগতিয়াল বস্তুটো গছে কি কৰিব বাহিৰলৈ উলিয়াই দিব আৰু সেই বাহিৰলৈ উলিয়াই দিয়া যিটো মানে গেছ হয় সেই গেছটো বাহিৰলৈ ওলাই গৈ পেলাই বায়ুমণ্ডলৰ লগত মিহলি হ'ব আৰু আমি দেখিছোঁ যে সেই বায়ুমণ্ডলত যোৱা সেই অক্সিজেন গেছটো বাকী জীৱকুলসমূহৰ বাবে অতি ইম্পৰ্টেণ্ট অ'কে আৰু সেই অক্সিজেন গেছটো কেৱল জীৱকুলৰ বাবেই নহয় উদ্ভিদৰ বাবেও ইম্পৰ্টেণ্ট সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি পিছত পঢ়িম অৰ্থাৎ সেইটো হৈছে ৰেচন প্ৰক্ৰিয়া কিন্তু প্ৰথম প্ৰক্ৰিয়া হিচাপে খাদ্য প্ৰস্তুত যাক আমি পৰিপুষ্টি বা আমি নিউট্ৰিশ্যন বুলি কৈছোঁ তো সেই প্ৰক্ৰিয়াত উদ্ভিদে কি কৰে খাদ্যবস্তু প্ৰস্তুত কৰে আৰু খাদ্যবস্তু প্ৰস্তুত কৰিব যোৱাৰ প্ৰক্ৰিয়াত কি হয় সিহঁতে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ পুষ্টি আহৰণ কৰে কিন্তু আমিবিলাকে কি কৰোঁ সেই উদ্ভিদসমূহক খাওঁ গতিকে তাৰ অৰ্থটো কি উদ্ভিদসমূহ আমাৰ বাবে এতিয়া কি হৈ গ'ল এটা ডাইৰেক্ট চ'ৰ্চ হৈ গ'ল মুখ্য খাদ্যৰ উৎস উদ্ভিদবিলাকক আমি খাইছোঁ বা মানুহৰ ক্ষেত্ৰত বা অন্য সেই মাংসভোজী জীৱবিলাকৰ ক্ষেত্ৰত দেখিছোঁ যে সিহঁতে চিধাই গৈ পেলাই এটা সম্পূৰ্ণ জীৱ ভক্ষণ কৰিব পাৰে খাব পাৰে তো তেনেকুৱা ক্ষেত্ৰত আমি বুজিলোঁ যে আমি কেৱল উদ্ভিদ খাব পৰাই নহয় আমি কি কৰিছোঁ বেলেগ জীৱও আমি খাদ্য হিচাপে গ্ৰহণ কৰিছোঁ মাছ খাইছোঁ মাংস খাইছোঁ ৰাইট তো এইবিলাক বস্তুক বা কণী খাইছোঁ এইবিলাক বস্তুক আমি কি বুলি কওঁ পৰপুষ্টি বুলি কওঁ বা পৰপোষিত পুষ্টি মানে আমি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ পুষ্টি আহৰণ কৰিছোঁ অৰ্থাৎ আমি আমাৰ লাগতিয়াল দ্ৰব্যখিনি আমি বেলেগৰ পৰা আহৰণ কৰিছোঁ সেইটোক আমি কওঁ পৰপুষ্টি তো সেইটো হৈ গ'ল তাৰ অৰ্থ তাৰপিছত যদি আমি চাওঁ লাহে লাহে যে আমাৰ জীৱন প্ৰক্ৰিয়াত আৰু এটা বিষয় আহিব সেইটো হৈছে আমি যিবিলাক বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছোঁ সেইবিলাকক সৰল ৰূপত পৰিণত কৰিব লাগিব কাৰণ আজি তুমি কল এটা খাইছা সেই কলটোক আমি সৰল ৰূপত বা ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানসমূহলৈ যদি আমি ভাগ নকৰোঁ আমাৰ শৰীৰত থকা কোষবিলাকে সেইটো গ্ৰহণ কৰিব নোৱাৰিব তাৰ বাবে আমি সেইটোক আৰু সৰল উপাদানলৈ পৰিৱৰ্তন কৰিব লাগিব তাৰ বাবে আমি কোনটো প্ৰক্ৰিয়া পঢ়িব লাগিব আমাৰ যি খাদ্য হজম কৰাৰ যিটো প্ৰক্ৰিয়া অৰ্থাৎ আমি ক'ব পাৰোঁ যে আমাৰ খাদ্য সৰলীকৃত কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ বিষয়েও আমাৰ জীৱন প্ৰক্ৰিয়াৰ লগত সেইটো বস্তু সংলগ্ন তাৰপিছত আমি ক'ব পাৰোঁ যে খাদ্য বস্তুবিলাক আমি খালোঁ সৰল উপাদানলৈ পৰিৱৰ্তনো কৰিলোঁ তাৰপিছত কি হ'ব সেই সৰল উপাদানবিলাকক কোষসমূহে আকৌ তাৰ পৰা শক্তি উৎপাদন কৰিব পাৰিব লাগিব প্ৰথম কথা গছে সূৰ্যৰ ৰশ্মিৰ পৰা আহৰণ কৰি শক্তি উৎপাদন কৰিছে নিজৰ বাবে আৰু সঞ্চিত খাদ্য হিচাপে সেই শক্তিটোক আমি গোটা গোটা হিচাপে খাইছোঁ দেন সেইটো সৰলীকৃত কৰিছোঁ দেন আকৌ কি আহিব সেইটোকো আমি আকৌ শক্তিলৈ পৰিৱৰ্তন কৰিব লাগিব গতিকে কানেকশ্যনটো বুজি পাইছা যে আমি শক্তিক আকৌ শক্তিলৈ পৰিৱৰ্তন কৰিব লাগিব গতিকে সেই প্ৰক্ৰিয়াটো কৰিব যাওঁতে আমাৰ মেইন কানেকশ্যনটো কি আহিব আমি সেই সৰু সৰু উপাদানবিলাকক আৰু সৰল অৱস্থালৈ ৰূপান্তৰিত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া জীৱ আৰু উদ্ভিদৰ ক্ষেত্ৰত হয় সেইটোক আমি শ্বসন প্ৰক্ৰিয়া বুলি কৈছোঁ অৰ্থাৎ ইংলিছত কয় তাক ৰেছপিৰেশ্যন আৰু যিটো প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতি অতিকে প্ৰয়োজনীয় অ'কে তো সেইটো হৈছে ঘটনা দেন আৰু এটা প্ৰক্ৰিয়া হৈ গ'ল যে আমি যেতিয়া সৰু সৰু খাদ্য উপাদানসমূহ যেতিয়া কোষৰ ভিতৰলৈ সোমাব পাৰিব বা কোষৰ ভিতৰৰ পৰা অলাগতিয়ালখিনি ওলাব লাগিব তেনেকুৱা প্ৰক্ৰিয়াত কি হয় জেনেৰেলি যিটো প্ৰক্ৰিয়াৰ ইনভলভ হৈ থাকে সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ডিফিউজন বুলি কওঁ ডিফিউজন অৰ্থাৎ তাক আমি কি বুলি কওঁ ব্যাপন অৰ্থাৎ কম ঘনত্ব বেছি ঘনত্বৰ পৰা এটা উপাদান কম ঘনত্বৰ মানে জেগাত মানে ঠাই এডোখৰলৈ সি স্থানান্তৰিত হৈছে উপাদানসমূহ তো সেইটোক আমি কি বুলি কৈছোঁ ডিফিউজন বুলি কৈছোঁ বা আমি ব্যাপন প্ৰক্ৰিয়া বুলি কৈছোঁ কিন্তু সাধাৰণ কথাটো কি হয় যে আমি যিমানবিলাক ফৰ এক্সাম্পল গেছ আছে ৰাইট গেছিয়াছ এক্সচেঞ্জ অৰ্থাৎ আমি উশাহত অক্সিজেন গেছ লৈছোঁ নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিছোঁ এই প্ৰক্ৰিয়াটো তোমালোকে এটা কথা মন কৰিবা যে গেছটো যিহেতু অতি সূক্ষ্ম বস্তু হয় আৰু আমি তাক খালী চকুৰে দেখা নাপাওঁ তেনেকুৱা প্ৰক্ৰিয়াত কি হয় গেছটো সাধাৰণতে এই ব্যাপন প্ৰক্ৰিয়াৰ যোগেদিয়ে সকলো উদ্ভিদ বা প্ৰাণীৰ ক্ষেত্ৰত চলাচল হয় কিন্তু তাৰ বাহিৰে যিবিলাক আৰু কিছুমান প্ৰক্ৰিয়া আছে য'ত আমি ব্যাপন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰোঁ কাৰণ ব্যাপন প্ৰক্ৰিয়া এটি সৰলীকৃত প্ৰক্ৰিয়া যিটো সৰু জীৱ এককোষী জীৱ বা সৰলীকৃত জীৱসমূহৰ দেহৰ ক্ষেত্ৰত বেছিকৈ প্ৰযোজ্য কম্পেয়াৰ্ড টু আছ মানে আমাতকৈ আমাৰ ক্ষেত্ৰত অবভিয়াছলি ব্যাপন এটা প্ৰক্ৰিয়া ব্যাপন আমাৰ শৰীৰতো হয় কিন্তু কথাটো হৈছে কি আমাৰ শৰীৰত কেৱল ব্যাপনৰ বাহিৰেও আৰু প্ৰক্ৰিয়া কিছুমান হয় যিটোক আমি অসমচিছ বুলি কৈছোঁ তো অসমচিছো আমাৰ এটা কি হয় খাদ্যবস্তু কোষৰ ভিতৰত সৰবৰাহ হোৱাৰ এটা প্ৰক্ৰিয়া হিচাপে আমি ক'ব পাৰোঁ দ্বিতীয়তে আমাৰ কি হৈছে যে আমি বহুকোষী জীৱবিলাকৰ ক্ষেত্ৰত আমি কৈছোঁ যে কোষসমূহ কিহেৰে গঠিত টিচুৰে গঠিত তো টিচুবিলাক সংলগ্ন হৈ বেলেগ বেলেগ কাম কৰে গতিকে তাত আমি বেলেগ বেলেগ কিছুমান প্ৰক্ৰিয়াৰ বিষয়ে আমি গভীৰভাৱে চাব লাগিব দেন আমাৰ শেষত আহিব যে আমি যেতিয়া খাদ্যবস্তুবিলাক গ্ৰহণ কৰিছোঁ উদ্ভিদৰ ক্ষেত্ৰত যেনেকৈ সেই খাদ্যবস্তু প্ৰডিউচ কৰোঁতে অক্সিজেন এটা অলাগতিয়াল দ্ৰব্য হিচাপে ওলাই গৈছিলে ঠিক
সকলো জীৱৰ ক্ষেত্ৰত এটা তাৰ কি থাকিব অলাগতিয়াল দ্ৰব্য থাকিব অলাগতিয়াল পদাৰ্থ থাকিব কাৰণ আমি যিবিলাক বস্তু খাইছো তাত সকলো বস্তু আমাৰ শৰীৰে ইউটিলাইজ কৰিব নোৱাৰে সকলো বস্তু আমাৰ শৰীৰে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ভিতৰত এনেকুৱা কিছুমান বস্তু থাকিব যিটো আমাৰ শৰীৰে কি কৰিব অলাগতিয়াল হিচাপে শেষত শৰীৰৰ পৰা উলিয়াই দিব বিচাৰিব সেই প্ৰক্ৰিয়াটোক বা আমাৰ অলাগতিয়াল দ্ৰব্য শৰীৰৰ পৰা উলিয়াই দিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছো ৰেচন ক্ৰিয়া অৰ্থাৎ আমি এক্সক্ৰিশন বুলি কৈছো গতিকে এই ৰেচন ক্ৰিয়া বা এক্সক্ৰিশন আমি উদ্ভিদৰ ক্ষেত্ৰতো দেখা পাওঁ উদ্ভিদৰ ক্ষেত্ৰত সাধাৰণতে পানী যেটো অলাগতিয়াল পানীটো ওলাই যায় সেই প্ৰক্ৰিয়াটোক আমি ট্ৰান্সপিৰেচন বুলি কওঁ ঠিক তেনেকে জীৱকুলৰ ক্ষেত্ৰতো আমাৰ যেটো অলাগতিয়াল দ্ৰব্য ফৰ এক্সাম্পল আমাৰ শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ এতিয়া মই তোমালোকৰ লগত কথা পাতি থাকোতে এনেকে পঢ়াই থাকোতে কি হৈছে কাৰ্বন ডাই অক্সাইড মোৰ শৰীৰৰ পৰা ওলাই গৈছে তো মই নিশাহত যেতিয়া কাৰ্বন ডাই অক্সাইড এৰি দিছো সেই প্ৰক্ৰিয়াটো হৈছে কি অলাগতিয়াল কাৰ্বন ডাই অক্সাইড মোৰ শৰীৰে নিশাহৰ জৰিয়তে এৰি দিছে তো সেই প্ৰক্ৰিয়াটো হৈ গ'ল এটা এক্সক্ৰিশনৰ প্ৰক্ৰিয়া ঠিক তেনেকে আমি যিবিলাক খাদ্য বস্তু খাইছো সেইবিলাক আমাৰ পাচন প্ৰক্ৰিয়াৰ দ্বাৰা যেতিয়া সেইবিলাকৰ শেষ অলাগতিয়ালখিনিৰ সৃষ্টি হৈছে সেইখিনিক আমি মল হিচাপে শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিছো ঠিক তেনেকে আমাৰ শৰীৰৰ পৰাও দ্ৰৱীভূত অৱস্থাত কিছুমান অলাগতিয়াল দ্ৰব্য শৰীৰৰ পৰা ওলাই গৈছে সেইখিনি আমি কি বুলি কৈছো ইউৰিন বা অৰ্থাৎ আমি মূত্ৰ বুলি কৈছো তো সেই প্ৰক্ৰিয়াটোৰ থ্ৰুদিও আমি কিছুমান অলাগতিয়াল শৰীৰৰ পৰা দ্ৰব্য উলিয়াই দিছো এই গোটেই প্ৰক্ৰিয়াটো কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এক্সক্ৰিশনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ঠিক আছে দেন এইখিনি হৈছে জীৱন প্ৰক্ৰিয়া যাৰ বিষয়ে আমি সাধাৰণতে এই চেপ্টাৰটোত খণ্ড-খণ্ডভাৱে আমি পঢ়িব লাগিব তো গতিকে আমি ইন্ট্ৰোডাক্টৰি পেজটোত মই তোমালোকক সেইখিনি বস্তু টোটালি কৈ দিলো যে আমি কি বস্তু একচুয়ালি চেপ্টাৰটোত আমি পঢ়ো দেন ইয়াত কিছুমান প্ৰশ্ন আছে আৰু এক্সামৰ যেটো আমাৰ পৰিপ্ৰেক্ষিতত আমি কি চাব লাগিব যে এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এই বক্সৰ ভিতৰ কোৱেশ্চন বিলাক তোমালোকে ইগনোৰ নকৰিবা কাৰণ এই কোৱেশ্চন বিলাক অলপ বেছি বেছি সংলগ্ন থাকে আমি ওপৰত কি পঢ়ি আহিছো ওপৰত আমি যিখিনি পঢ়ি আহিছো তাৰ ওপৰত বেস কৰি এটা প্ৰশ্ন তোমালোকক দিছে গতিকে এইখিনি প্ৰশ্ন উত্তৰ কৰাটো অতি প্ৰয়োজনীয় প্লিজ ডোন্ট ইগনোৰ দিস কোৱেশ্চন তো ফৰ এক্সাম্পল ইয়াতে এটা কোৱেশ্চন আছে যে মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় সো ইট ইজ এককোষী জীৱৰ ক্ষেত্ৰত কোষটোৰ কাষবেৰতে কি থাকিব বায়ু থাকিব অক্সিজেন গেছ থাকিব গতিকে সেই লাহেকে ব্যাপন প্ৰক্ৰিয়া অৰ্থাৎ কোষটোৰ ভিতৰত যদি অক্সিজেনৰ যদি অভাৱ আছে ফৰ এক্সাম্পল এটা মই ছবিৰ সহায়ত দেখাইছো ধৰি ললো এটো আমি এটা কোষৰ কথা পঢ়ি আছো ধৰি ললো এটো হৈছে আমাৰ এটা কোষ এতিয়া কোষটোৰ ভিতৰত এটো এককোষী জীৱৰ ক্ষেত্ৰত ধৰি লোৱা এই এককোষী জীৱটোক আমাক অক্সিজেনৰ প্ৰয়োজন এতিয়া কোষটোৰ ভিতৰত যিখিনি জীৱন প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়াখিনিৰ ভিতৰত ধৰি ললো ইয়াতে অক্সিজেনৰ প্ৰয়োজনীয়তা হৈছে অক্সিজেন লাগে অক্সিজেন লাগাৰ ফলত অৰ্থটো কি বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণটো বেছি নে কম নিশ্চয়কৈ বেছি বায়ুমণ্ডলত অক্সিজেন বেছিকৈ আছে কোষৰ ভিতৰত অক্সিজেন কমাই আছে গতিকে আমি কি ক'ব পাৰিম যে কোষৰ ভিতৰত অক্সিজেনৰ এটা ডিফাৰেন্স আছে অৰ্থাৎ পাৰ্থক্য আছে ইয়াতে অক্সিজেন কম আছে আৰু বায়ুমণ্ডলত অক্সিজেন কি আছে বেছিকৈ আছে এই অৰ্থটো ভালকৈ বুজি লোৱা দেই এইটো বস্তু বহুত ইম্পৰ্টেণ্ট যে প্ৰথম কথাটো হৈছে কোষৰ ভিতৰত অক্সিজেন কম আছে আৰু কোষৰ বাহিৰত বায়ুমণ্ডলীয় অক্সিজেন বেছিকৈ আছে কাৰণ আমি জানো বায়ুমণ্ডলৰ অক্সিজেনৰ পাৰ্চেন্টেজ কিমান 16% তো সদায় কি হ'ব বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণটো বেছি থাকিব গতিকে এটা কি হ'ব কোষৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কম কিন্তু কোষক কি লাগে অক্সিজেন লাগে তো কোষে কি কৰিব সেই পাৰ্থক্যৰ বেসিছত কি কৰিব সেই ব্যাপন প্ৰক্ৰিয়া অৰ্থাৎ বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ কি হ'ব অক্সিজেনৰ পৰিবহন হ'ব অৰ্থাৎ অক্সিজেন সাধাৰণতে আমি নীলা আকাৰে অক্সিজেনটো দেখাব বিচাৰো তো লেটস সে আমি ক'লো যে অক্সিজেন কি হ'ল এটা কোষৰ ভিতৰলৈ সোমালে কিয় সোমালে ব্যাপন প্ৰক্ৰিয়াৰ সোমাইছে এটা দেখাতো সকলোৱে ক'ব যে এটো দেখোন সহজ প্ৰক্ৰিয়া অক্সিজেন কমি আছিল বাহিৰৰ পৰা সোমাই গ'ল ভিতৰত কিন্তু উন্নত জীৱবিলাকৰ ক্ষেত্ৰত ফৰ এক্সাম্পল মানুহৰ ক্ষেত্ৰত এটা আমাৰ শৰীৰে কোষৰ আমাৰ এইবিলাকতো কোষ আছে কিন্তু কি হয় আমাৰ শৰীৰত সেই ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেনৰ অহা যোৱা কৰিলে নহব আমাৰ শৰীৰটো অতি জটিল গতিকে গেছিয়াছ এক্সচেঞ্জৰ ক্ষেত্ৰত কোষীয় লেভেলত হ'ব পাৰে কিন্তু বায়ুমণ্ডলৰ লগত যেতিয়া আমি ডাইৰেক্টলি এটা জীৱই যেতিয়া কি কৰিছে ৰিএকচন কৰিছে অৰ্থাৎ নিজকে সংলগ্ন কৰিছে তেনেকুৱা অৱস্থাত আমি ব্যাপন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিলে নহব আমি ক'লে যাব লাগিব আৰু জটিল প্ৰক্ৰিয়া মানে আমাৰ যি শ্বসন প্ৰক্ৰিয়া আছে
তাৰ লগতে আমাৰ তাৰ আৰম্ভণি প্ৰচেছখিনি আমি উশাহ লোৱাৰ যিটো প্ৰক্ৰিয়া আমাৰ হাওঁফাওঁ কেনেকৈ অক্সিজেন গেছটো আহৰণ কৰে কেনেকৈ সেই অক্সিজেন গেছবিলাক আকৌ ব্লাড ষ্ট্ৰীমত দি দিয়ে অৰ্থাৎ আমাৰ তেজ পৰিবহণত কেনেকৈ অক্সিজেন গেছবিলাক দ্ৰৱীভূত কৰি দিয়ে এই গোটেই প্ৰক্ৰিয়াটো আচলতে মানুহৰ ক্ষেত্ৰত বা অন্য উন্নত জীৱৰ ক্ষেত্ৰত সৃষ্টি হৈছে গতিকে আমি কৈছোঁ যে বিয়াপন প্ৰক্ৰিয়াটো কি নহয় সাফিচিয়েণ্ট নহয় কাৰণ জীৱটো অতি জটিল জীৱটোৰ বাবে এনেকুৱা সৰল প্ৰক্ৰিয়া এটা কোষীয় লেভেলত হোৱা প্ৰক্ৰিয়া এটা আমি কেতিয়াও এটা জীৱ লেভেলত আমি কেতিয়াও কি কৰিব নোৱাৰোঁ তাক আমি প্ৰযোজ্য কৰিব নোৱাৰোঁ গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে তেনেকৈ বুজি পেলাই লিখিব লাগিব মই মূল অৰ্থটো বুজাই দিছোঁ যে কিয় হয় গতিকে ইয়াৰ উত্তৰটো তোমালোকে লিখিব ট্ৰাই কৰিবা অ'কে তেনেকেই যদি এতিয়ালৈকে কৰা নাই দেন এইটো উত্তৰ কৰাটো অতি ইম্পৰ্টেণ্ট কাৰণ কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট অ'কে তো বহুতকেইটা তোমালোকৰ কনচেপ্ট মিলি পেলাই এই প্ৰশ্নটো উত্তৰ হ'ব ঠিক আছে তো এইটো লিখিবা মই অলৰেডি যিটো কথা বুজাইছোঁ সেইখিনি তোমালোকে সংক্ষিপ্ত ৰূপত লিখিব লাগে দেন ছেকেণ্ড কুৱেশ্যন দিছে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত অবভিয়াছলি কোনো এটা জীৱ জীৱিত নে মৃত আমি তাৰ জীৱন প্ৰক্ৰিয়াসমূহ চলনৰ ওপৰত ক'ব পাৰিম এতিয়া এই মাৰ্কাৰডাল এতিয়া এই ফৰ এক্সাম্পল এই পেনডাল এই পেনটোৰ ক্ষেত্ৰত আমি কওঁ যে ইয়াত কোনো ধৰণৰ শ্বসন নাই কোনো ধৰণৰ বৃদ্ধি বিকাশ নাই কিন্তু জীৱ এটাৰ ক্ষেত্ৰত আমি বৃদ্ধি বিকাশ দেখা পাওঁ ৰিপ্ৰডাকশ্যন অৰ্থাৎ প্ৰজনন আমি দেখা পাওঁ পাচন ক্ৰিয়া দেখা পাওঁ এই পেনটোৰ লগত তেনেকুৱা কোনো সম্পৰ্ক নাই গতিকে জীৱন প্ৰক্ৰিয়াসমূহৰ বাবে আমি কি ক'ব পাৰোঁ জীৱ এটাক আমি জীৱিত নে আমি মৃত আমি সেইটো পাৰ্থক্য উলিয়াব পাৰোঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে যে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰিলে তো আমাৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰীসমূহ কি হ'ব এইটো তোমালোকে নিজে কৰিবা এইটো অতি সহজ উত্তৰ ঠিক আছে নেক্সট জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য তো কোনবিলাক প্ৰক্ৰিয়া হ'ব আমাৰ কাৰণে হ'ব পৰিপুষ্টি আহৰণ কৰা প্ৰক্ৰিয়া শ্বসনৰ প্ৰক্ৰিয়া ৰেচন ক্ৰিয়া প্ৰক্ৰিয়া তো এই সকলোখিনি কি হৈ যাব জীৱন বৰ্তি থাকিবৰ বাবে অতি প্ৰয়োজনীয় প্ৰক্ৰিয়া এতিয়া আহিলোঁ আমাৰ আচলতে আমি কি পঢ়িছিলোঁ প্ৰথম কথা অলৰেডি আমি ডিছকাছ কৰিছোঁ বহুতবাৰ যে পৰিপুষ্টি অৰ্থাৎ নিউট্ৰিশ্যন পৰিপুষ্টিৰ বিষয়ে ক'বলৈ যাওঁতে আমি সাধাৰণতে চাব লাগিব যে আমাৰ শক্তিৰ উৎসৰ কি শক্তিৰ উৎসৰ কথা পঢ়িব যাওঁতে ফাৰ্ষ্ট অফ অল কি আহিব যে আমি চাব লাগিব চ'ৰ্চেছ অফ এনাৰ্জি আমাৰ এনাৰ্জি চ'ৰ্চটো কি হয় চ'ৰ্চেছ অফ এনাৰ্জি হয় আমি উদ্ভিদ এতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব যাওঁতে আমি কি ক'ব পাৰোঁ যে কিছুমান জীৱই সৰল অজৈৱিক উৎস এতিয়া কাৰ্বন ডাই অক্সাইড পানী এইবিলাক সকলো কি হৈ গ'ল অজৈৱিক সেইবিলাক জীৱিত নহয় কিন্তু সেই অজৈৱিক উপাদানবিলাকৰ পৰা সি তাক কি কৰিছে সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড CO2 পানী H2O আৰু জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটায় জৈৱ ৰাসায়নিক বিক্ৰিয়া মানে কি জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ অৰ্থটো কি যে প্ৰথম কথা উদ্ভিদৰ পাতত কি আছে উদ্ভিদৰ পাতত আছে ক্ল'ৰ'ফিল তো উদ্ভিদৰ পাতত আছে ক্ল'ৰ'ফিল তাৰপিছত সূৰ্যৰ ৰশ্মি কি প্ৰভাইড কৰিছে শক্তি সূৰ্যৰ ৰশ্মি শক্তি প্ৰভাইড কৰিছে তো তাৰপিছত উদ্ভিদৰ শিপা আৰু বিভিন্ন অংশসমূহে কি যোগান ধৰিছে পাতক যোগান ধৰিছে পানী কাৰ্বন ডাই অক্সাইড আৰু আমাৰ খনিজ দ্ৰব্য এইখিনি বস্তু সংলগ্ন কৰি সকলো মিক্স কৰি পেলাই কি প্ৰস্তুত কৰিছে খাদ্য আৰু সেই খাদ্যটো উদ্ভিদে কি কৰিব নিজৰ বাবেও ব্যৱহাৰ কৰিব আৰু সঞ্চিত খাদ্যটো জমা কৰি ৰাখি থ'ব গতিকে এইখিনি হৈছে তাৰ পৰিপুষ্টি আহৰণ কৰা প্ৰক্ৰিয়া গতিকে আমি তাক কৈছোঁ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰে এনেধৰণৰ খাদ্য আহৰণ কৰা জীৱসমূহক স্বপক্ষী বা অট'ট্ৰপ বুলি কোৱা হয় এতিয়া সাধাৰণতে কি হয় যিহেতু তোমালোকৰ ইংৰাজী টাৰ্মটো দিয়া আছে গতিকে এক্সামতো যদি তোমালোকে ইংলিছ টাৰ্মটো লিখি দিয়া তোমালোকৰ কাৰণে কপিখন দেখিবলৈ অতি ভাল হ'ব তো ইংৰাজী শব্দটো যিহেতু তোমালোকৰ বুকছতো আছে তোমালোকে লিখিলে পৰীক্ষকজনৰ বাবেও এইটো বুজোৱা যাব যে তুমি অকল বিষয়টো সীমিতভাৱে নপঢ়ি অকণমান কি কৰিছা অকণমান তাক কোৱালিটি এড কৰিব বিচাৰিছা তো সেই বস্তুটো লিখিব পাৰা ঠিক তেনেকৈ কাৰ্বন ডাই অক্সাইড লিখোঁতে ব্ৰেকেটত CO2 বুলি লিখিব পাৰা পানী বুলি লিখোঁতে ব্ৰেকেটত H2O বুলি লিখিব পাৰা কি হয় প্ৰশ্নটো উত্তৰটো অতি ধুনীয়াকৈ পৰীক্ষকজনৰ চকুত জিলিকি উঠে ঠিক আছে তো তোমালোকে সেইটো বস্তু এনেকৈ কৰিব নেক্সট আমি কি ক'ব পাৰোঁ যে অট'ট্ৰপ বুলি কৈছোঁ অৰ্থাৎ যিবিলাক জীৱই নিজৰ খাদ্য এনেকৈ প্ৰক্ৰিয়াৰ দ্বাৰা অজৈৱিক উপাদানবিলাকৰ পৰা জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য প্ৰস্তুত কৰে সেইবিলাকক আমি অট'ট্ৰপ বা স্বপক্ষী বুলি কৈছোঁ তাৰপিছত আমি কি ক'ব পাৰোঁ যে খাদ্যৰ এই জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱৰ জৈৱ অনুঘটক ব্যৱহাৰ কৰে এই জৈৱ অনুঘটকবোৰক কি বুলি কোৱা হয় এনজাইম এনেধৰণৰ খাদ্য আহৰণ কৰা জীৱসমূহক পৰপক্ষী এতিয়া আমি কি কৰোঁ এই যিবিলাক খাদ্য উদ্ভিদৰ পৰা আমি পাইছোঁ সেই খাদ্যবিলাকক আমি সৰল অৱস্থালৈ ৰূপান্তৰিত কৰিবৰ বাবে কিছুমান আমি এনজাইম অৰ্থাৎ জৈৱ অনুঘটক ব্যৱহাৰ কৰিব লাগিব এয়া কাৰ কথা কোৱা হৈছে যিবিলাক জীৱই উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল যিবিলাক জীৱ বেলেগ জীৱৰ ওপৰত নিৰ্ভৰশীল সেই জীৱবিলাকৰ ক্ষেত্ৰত খাদ্যটোক সৰলীকৃত কৰাৰ উপায়টো কি কিছুমান এনজাইম ব্যৱহাৰ কৰি বা যাক আমি ইংৰাজীত কওঁ অসমীয়াত কওঁ
অনুঘটক, সেই জৈৱ অনুঘটক বা উৎসেচক সেইবিলাকক এনজাইম বুলি কোৱা হয়, ঠিক আছে। নাও এতিয়া আমি কি কওঁ, চ' এতিয়া কথাটো হৈছে এতিয়া বায়'কেটালিষ্ট বা জৈৱ অনুঘটক। এতিয়া জৈৱ অনুঘটকৰ অৰ্থটো কেনেকৈ আমি বুজি পাম? অনুঘটকসমূহে কি কৰে, যিবিলাক ৰাসায়নিক বিক্ৰিয়া আছে, বিক্ৰিয়াসমূহৰ যিটো আমি কি বুলি ক'ব পাৰোঁ, যিটো গতি বা ৰাসায়নিক বিক্ৰিয়াটোৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কি কৰি দিয়ে, বৃদ্ধি কৰি দিয়ে। তো আমি ক'ম যে সেইবিলাক বায়'কেটালিষ্ট অৰ্থাৎ জৈৱিক অনুঘটক, সেইবিলাকে কি কৰিব, খাদ্যৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক অলপ তীব্ৰ কৰি দিব। তো সেইটো হৈছে আমাৰ ইয়াতে ৰিলেটেড ইনফৰ্মেশ্যন। দেন আমি কি ক'ব পাৰোঁ, এই যিবিলাক জৈৱ অনুঘটক থাকে এইবিলাকক আমি কি বুলি কওঁ, এনজাইম বুলি কওঁ। ঠিক তেনেকৈ এনজাইম বুলি কওঁ, ঠিক আছে। তো আমাৰ শৰীৰত সেই এনজাইমবিলাক থাকে। তো কেতিয়াবা তোমালোকে মেডিকেল টাৰ্মত শুনিছা চাগে যে এনজাইমৰ কিবা প্ৰব্লেম, মানে কি এনজাইমৰ অভাৱ হৈছে বা এনজাইমেটিক কিবা প্ৰব্লেম হৈছে, তো তাৰ কাৰণে কিবা টেবলেট ঔষধ দিয়ে। তেতিয়া কি হয়, আমি সেইটো আৰ্টিফিচিয়েলভাৱে শৰীৰত দিওঁ, যাতে আমাৰ খাদ্য হজমৰ সেই প্ৰক্ৰিয়াটো যাতে সৰল হওক। কেতিয়াবা আমাৰ শৰীৰে সেই এনজাইমবিলাক প্ৰস্তুত কৰিব নোৱাৰিব পাৰে কিবা কাৰণত, শৰীৰটো দুৰ্বল হৈ আছে, শৰীৰটো কোনোবা অংগ বা অংশৰ কিবা ক্ষতি হৈ আছে, বা আমি তেনেকুৱা কিবা টক্সিক মেডিচিন লৈ থৈছোঁ যাৰ বাবে শৰীৰৰ সেই পাৰ্টিকুলাৰ অংগটো কাম কৰা নাই। তো তেনেকুৱা সময়ত কি হ'ব পাৰে, আমাৰ শৰীৰত সেই জৈৱ অনুঘটকবিলাকৰ অভাৱ হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত আমি আৰ্টিফিচিয়েলি অৰ্থাৎ আমি মেডিকেলি কি কৰিছোঁ, টেবলেট, ড্ৰপ বা লেটছে আমি লিকুইড হিচাপে আমি সেইটো বস্তু খাইছোঁ। খোৱাৰ লগে লগে আমাৰ যিটো খাদ্য হজম কৰা যিটো প্ৰক্ৰিয়া, পাচন কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কিছু পৰিমাণে তাতে সেইটো ষ্টেবিলিটি আহে। তো আমি সেইটো ক'ব পাৰোঁ। তো হিতাৰ্থক বুলি ক'লে জেনেৰেলি অৰ্থাৎ পৰপোষী জীৱ বা পৰপোষিত জীৱ বুলি যিবিলাকৰ কথা কৈছোঁ, সেইবিলাক বেলেগৰ পৰা পুষ্টি আহৰণ কৰি আছে, সেইটোকে আমি পৰপোষী। তো এতিয়া স্বপোষী জীৱৰ ভিতৰত আমি সেইখিনি কথা আহিল যে পত্ৰহৰিত অৰ্থাৎ ক্ল'ৰ'ফিলৰ উপস্থিতিত কাৰ্বহাইড্ৰেট উদ্ভিদে সাধাৰণতে প্ৰস্তুত কৰে। আৰু হোৱাট ইজ কাৰ্বহাইড্ৰেট? অলৰেডি পঢ়িছে তোমালোকে, কাৰ্বহাইড্ৰেট হৈছে শক্তিৰ প্ৰথম উপাদান। যে কাৰ্বহাইড্ৰেটৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটো অতি সহজ হৈ যায়। অ'কে, তো সেইটো হৈছে কাৰ্বহাইড্ৰেট। আমি ক'ব পাৰোঁ যে স্বপোষী জীৱই প্ৰয়োজনীয় কাৰ্বনৰ শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰি লয়। অলৰেডি আমি ডিছকাছ কৰিছোঁ সেইটো বিষয়। তো ইয়াতে তোমালোকে চাব পাৰা যে এই যিটো ৰিয়েকশ্যন আছে, কেমিকেল ৰিয়েকশ্যন আছে, এই কেমিকেল ৰিয়েকশ্যনটো তোমালোকৰ এক্সাম পাৰ্পজত অতি ইম্পৰ্টেণ্ট। গতিকে তোমালোকে এইটো কেমিকেল ৰিয়েকশ্যন মনত ৰাখিবা যে কাৰ্বন ডাই অক্সাইড আৰু এইটো সাধাৰণতে বেলেঞ্চ কৰি দিয়া আছে, ৰাইট। তো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো আছিলে কেমিকেল ইকুৱেশ্যন, ৰাসায়নিক বিক্ৰিয়াৰ যিটো অলৰেডি তোমালোকৰ কমপ্লিট হৈছে, সেই চেপ্টাৰটোত গম পাবা যে আমি কি ক'ব পাৰোঁ, এই কাৰ্বন ডাই অক্সাইড আমি এইটো বেলেঞ্চ কৰিছোঁ কেমিকেল ইকুৱেশ্যনটো, ঠিক আছে। আমি ইয়াতে বেলেঞ্চ কৰিছোঁ। সাধাৰণতে কি হয়, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ, পত্ৰহৰিত উদ্ভিদৰ পাততে থাকে, সূৰ্যৰ পোহৰ আহিব শক্তি হিচাপে, তাৰ পৰা কি প্ৰস্তুত কৰিব, গ্লুক'জ। আৰু গ্লুক'জ কি হৈছে, এটা কাৰ্বহাইড্ৰেট। গ্লুক'জ হৈছে শক্তিৰ এটা উৎস, কাৰ্বহাইড্ৰেট। ঠিক আছে। তো এতিয়া নেক্সট বস্তুটো কি হ'ব, না এতিয়া কথাটো হ'ল কি, উদ্ভিদৰ দেহত যিটো খাদ্য বস্তু সি সঞ্চিত কৰি ৰাখিব, সেই সঞ্চিত কৰি ৰখা খাদ্য বস্তুটোৰ নাম কি, শ্বেতসাৰ। অ'কে, সেইটোক আমি কি বুলি কওঁ, যে যিখিনি কাৰ্বহাইড্ৰেটৰ লগে লগে ব্যৱহাৰ হয় সেইখিনিক শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে। উদ্ভিদৰ দেহত জমা হৈ থকা খাদ্য বস্তুখিনি কি বুলি কোৱা হয়, শ্বেতসাৰ। তো এইটো তোমালোকক সেই MCQ বেছ কুৱেশ্যনতো এইটো বস্তু দিব। তো গতিকে এইটো তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা। ছেকেণ্ড কথাটো হৈছে কি, খাদ্য বস্তু কেৱল উদ্ভিদে সংশ্লেষণ কৰি ৰাখিব নে প্ৰাণী জগতেও কৰিব? প্ৰাণী জগতেও কৰিব। তো প্ৰাণী জগতে যদি কৰিব হয় তেনেহ'লে আমি কি বুলি ক'ম, তাক গ্লাইকোজেন। কি বুলি ক'ম, গ্লাইকোজেন বুলি ক'ম। তো তোমালোকে সেইটো আণ্ডাৰলাইন কৰি ৰাখিবা যে গ্লাইকোজেন আমাৰ শৰীৰত খাদ্য সংৰক্ষণ কৰি ৰখাৰ এটা মুখ্য কাম, গ্লাইকোজেন। অ'কে, তো গ্লাইকোজেন হৈছে আমাৰ শৰীৰত খাদ্য সংৰক্ষণ কৰি ৰখাৰ এটা মুখ্য উপাদান। গ্লাইকোজেন। এই দুটা প্ৰশ্ন সাধাৰণতে MCQ বেছ কুৱেশ্যন যেতিয়া দিব, এই দুটা প্ৰশ্ন অতি ইম্পৰ্টেণ্ট। শ্বেতসাৰ হৈছে উদ্ভিদৰ ক্ষেত্ৰত আৰু গ্লাইকোজেন হৈছে প্ৰাণীৰ ক্ষেত্ৰত। অ'কে, নেক্সট এতিয়া আহিলে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়া। অলৰেডি আমি ডিছকাছ কৰিছোঁ, এইটো সালোক সংশ্লেষণৰ ৰিয়েকশ্যন হয়, এক্সাম পাৰ্পজত অতি ইম্পৰ্টেণ্ট, এইটো মনত ৰখাটো দৰকাৰ। দ্বিতীয়তে এই ছবিটো মনত নাৰাখিলেও হয়, সাধাৰণতে নিদিয়ে এইটো প্ৰশ্ন, কিন্তু কি হয় আমি নাজানো পৰীক্ষকৰ কেনেকুৱা এটা, তেওঁলোকে যদি প্ৰশ্নটো সঁচাকৈ টান বনাব বিচাৰে এইবাৰ পেপাৰখন তেনেহ'লে দি দিব, কিন্তু সাধাৰণতে এনেকুৱা ছবি আঁকিবলৈ নিদিয়ে। অ'কে, বাট এনিৱে নেক্সট আমি কি ক'ব পাৰোঁ যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত তিনিটা মুখ্য
কাৰণ মানে মুখ্য কি প্ৰক্ৰিয়া থৰি সংগঠিত হয় এই তিনিটা তোমালোকে মনত ৰাখিবা প্ৰথম কথা কি পোহৰৰ শক্তিক পট্টহৈতৰ দ্বাৰা শোষণ সেকেন্ডটো কি হ'ব পোহৰৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু হাইড্ৰজেন আৰু অক্সিজেনৰ পৃথকীকৰণ কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপাদন তো এইখিনি বস্তু আমি মনত ৰাখিব লাগিব এক্সেক্টলি কাৰণ কিয় এক্সামত এই তিনিটা সুধি দিব আৰু তাৰপিছত 2 মাৰ্কছ দিব ঠিক আছে তো যদি অলপো লিখা ভুল হয় কাটি দিব গতিকে আমি এইটো বস্তু ভালকৈ এইটো বস্তু মনত ৰখাটো অতি প্ৰয়োজন এই তিনিটা অপচন ভালকৈ মনত ৰাখিব নাও এতিয়া আহিলে উদ্ভিদৰ ক্ষেত্ৰত এটা বস্তু ইম্পৰ্টেণ্ট যে উদ্ভিদৰ ক্ষেত্ৰত পত্ৰৰন্ধ্ৰ যি থাকে সেই পত্ৰৰন্ধ্ৰৰ পৰা কি হয় পানী উদ্ভিদৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায় গতিকে সেই প্ৰক্ৰিয়াটোত আমি কি ক'ব পাৰোঁ যে উদ্ভিদৰ ক্ষেত্ৰত ফৰ এক্সাম্পল ইয়াতে যিটো ছবি আছে পত্ৰৰন্ধ্ৰ যেতিয়া বন্ধ হৈ থাকে উদ্ভিদৰ পাততে থাকে পত্ৰৰন্ধ্ৰ অতি সূক্ষ্ম আকাৰৰ হয় কোষ সেই পত্ৰৰন্ধ্ৰবিলাক বন্ধ হৈ থাকে যেতিয়া উদ্ভিদৰ এই কাষৰ কোষবিলাকত যেতিয়া পানী জমা হ'ব যিটো অলাগতিয়াল পানী হ'ব পাৰে তেতিয়া কি হ'ব সেই পত্ৰৰন্ধ্ৰৰ এই বেৰটো খোল খাই যায় যেতিয়া খোল খাই যায় তেতিয়া ইয়াৰ মাজতে কি হয় আমি ৰন্ধ্ৰটো ভালকৈ দেখা পাওঁ নাও এই পৰ্চনটোৰ পৰা কি হয় পানীটো বাষ্পীভূত অৱস্থাত বাহিৰলৈ ওলাই যায় ঠিক আছে তো গৰম দিনত এই প্ৰক্ৰিয়াটো অলপ বেছি হ'ব কাৰণ গৰম দিনত কি হয় উদ্ভিদে বেছি পৰিমাণৰ পানীটো শৰীৰৰ পৰা বাহিৰলৈ ওলাই দিয়ে তো তেনেকুৱা প্ৰক্ৰিয়াত এইটো হয় তোমালোকৰ এই ছবিটো চাই থ'ব পাৰে এই ছবিটো আঁকিব দিব পাৰে কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয় কিন্তু আমি এইটো জানিব লাগিব যে পত্ৰৰন্ধ্ৰৰ আচল কাম কি নেক্সট যদি আমি মুভ অন কৰোঁ তেনেহ'লে নেক্সট তোমালোকৰ পৰ্চনটো কি আহিব আমি পৰপোষিত পুষ্টিৰ বিষয়ে পঢ়িব লাগিব এতিয়া পৰপোষিত পুষ্টিৰ কথা ক'বলৈ যাওঁতে ফাৰ্ষ্ট অফ অল কি আহিলে যে আমি হিটাৰটপিক নিউট্ৰিশ্যন হিটাৰো মিনছ পৰ আৰু টপিক মিনছ পুষ্টি তো এতিয়া কথাটো হ'ল কি পৰপোষিত হিটাৰট্ৰপিক ডেট মিনছ আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ তো সেইকাৰণে হিটাৰট্ৰপিক টপিক ৱৰ্ডটো সাধাৰণতে উদ্ভিদৰ ক্ষেত্ৰত ব্যৱহাৰ হয় গতিকে হিটাৰট্ৰপিক আৰু নেক্সট বস্তুটো হৈ গ'ল যে পৰপোষিত পুষ্টিৰ ক্ষেত্ৰত আমি অলৰেডি কৈছোঁ যে সি বেলেগৰ পৰা আহৰণ কৰে ঠিক তেনেকৈ কিছুমান উদ্ভিদো আছে এনেকৈ নহয় যে কেৱল প্ৰাণী কিছুমান উদ্ভিদো আছে যিয়ে কি কৰে বেলেগ জীৱৰ মানে অনুজীৱ কিছুমানো সি মানে পোক পৰুৱা কিছুমানো সি ভক্ষণ কৰে কিয় কৰে সি নাইট্ৰজেন আহৰণ কৰিব বিচাৰে নাইট্ৰজেনটো উদ্ভিদৰ বৃদ্ধি বিকাশৰ বাবে অতি প্ৰয়োজন ছেকেণ্ড বস্তুটো কি আহিলে যে কিছুমান জীৱ আছে এনেকুৱা যিবিলাক কি হয় বেলেগ জীৱৰ শৰীৰত থাকি সিহঁতৰ পৰা খাদ্য বস্তু আহৰণ কৰে সেইবিলাকে কি কৰে কেতিয়াবা হয়তো সেই উৎস জীৱটোৰ ক্ষতিও সাধন কৰিব পাৰে তেনেকুৱাবিলাক জীৱও আছে তো তেনেকুৱাবিলাক জীৱও সিহঁতেও নিজা কি কৰি আছে পুষ্টি আহৰণ কৰি আছে তো তেনেবিলাক জীৱক আমি পৰজীৱী বুলি কওঁ মানে বেলেগৰ ওপৰতে নিৰ্ভৰ কৰি আছে তো সেনেকুৱাবিলাক জীৱৰ বিষয়েও আছে সেই সকলোবিলাক জীৱৰ যিটো পৰিপুষ্টিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিহত সোমায় পৰপোষিত পুষ্টিতে সোমায় দেন ইয়াৰ পিছত যদি আমি চাওঁ নেক্সট আহিব যে বেলেগ জীৱই কেনেকৈ নিজৰ খাদ্য আহৰণ কৰে কেনেকৈ নিজৰ পুষ্টি আহৰণ কৰে এই গোটেই প্ৰক্ৰিয়াখিনি ইয়াৰ পিছৰ পৰা ষ্টাৰ্ট হ'ব